ৰাতিপুৱাই শুই উঠিছোঁ এতিয়া গোটেইখন পানী পানী বৰষুণ দেই এই ভিডিঅ'টো মই 30 জুন 2024 তাৰিখে কৰা আচলতে সেইদিনা ৰাতি অলপ পানী বাঢ়িছিলে ইমানো বহা নাছিলে কিন্তু ৰাতিপুৱা দেখিছোঁ যে ইমান পানী হৈ গৈছে বাপৰে দেখিয়ে মোৰ কিবা হৈ গ'ল আৰু তাতে এয়া বহুত কমেই পানী মানে কম বুলিয়ে ক'ব লাগিব কাৰণ আবেলিলে যিটো জোৰত পানী বাঢ়ি গ'ল মানে কি ক'ম মানে ভিডিঅ' কৰাৰ হেৰিয়ে নাই ইমানেই বাঢ়ি গ'ল গোটেই সম্পূৰ্ণ গাঁওখন ডুবুৱাই পেলালে আমাৰ এইটো পানী মানে 1991 চনৰ হৈছিলে এনেকুৱা পানী মানে এনেকুৱা এইটো কম বাৰু আপোনালোকে দেখিব পাছৰ ভিডিঅ'ত কেনেকুৱা হৈছিলে পানী গোটেই মানুহবিলাকৰ ঘৰ দুৱাৰ চব উটুৱাই নিলে আৰু এতিয়া 33 বছৰ হ'ল 2024 চনলৈ 33 বছৰে হোৱা নাছিলে মানে ইমান ডাঙৰ পানী 33 বছৰ পিছত ইমান ডাঙৰ পানী দেখিছোঁ মানে আমি জন্ম হোৱাৰ পৰা দেখাই নাই আৰু এতিয়া ফাৰ্ষ্ট দেখিছোঁ আমি এনেকুৱা পানী বৰ্তমান আমি এতিয়া বানাক্ৰান্ত বুলিয়ে ক'ব লাগিব কাৰণ বানপানীৰ ওপৰতে আমি এতিয়া বাস কৰি আছোঁ না থাকিবলৈ জেগা আছে না খাবলৈ শুবলৈ নাই একো নাই সকলোবোৰ বিধ্বংসনী বানে শেষ কৰি পেলালে বাৰু ভিডিঅ'টো আগলৈ চাই থাকক পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব মাজুলী ও মোর ঘর নদী দ্বীপ মাজুলী বারিষা আহিলে ও ঘর বাড়ি থাকে পানিতে ডুবি থাকিব পাৰিবানে মথাউৰি শিবিৰত ৰিলিফৰে চাউল রাধি বাধি খাবলে সেয়াই আমার মাজুলী আমার জীবনের কাহিনী ও নদী দ্বীপ মাজুলীর কাহিনী